মই পোনপ্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি আমাৰ চিৰাং জিলা বঙাইগাঁও বৰপেটা এই অঞ্চলৰ যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে আমাৰ ষ্টুডেণ্ট আছে সন্মানীয় ষ্টুডেণ্টসকলৰ কাৰণে কিবা এটা কৰিবলৈ প্ৰয়াস কৰিছোঁ অহা 20 তাৰিখৰ পৰা 31 তাৰিখলৈকে ইয়াতে এখন ফ্ৰী মেগা কোচিং কেম্প পাতিবলৈ মনস্থ কৰিছোঁ ইয়াতে আমাৰ আপকামিং যিবিলাক গভৰ্ণমেণ্ট ইণ্টাৰভিউবিলাক আছে ধৰক ADRE ওলাব তাৰপিছত আমাৰ বেংক ৰেল SSC ধৰক APSC এইবিলাকৰ যিবিলাক আমাৰ ইণ্টাৰভিউবিলাক হ'ব ইয়াতে কেনেকৈ ধৰক মডাৰ্ণ টেকন'লজি লৈ আমাৰ কেনেকৈ ল'ৰা ছোৱালীবিলাকে ভালকৈ ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে আৰু বিভিন্ন দিনত ইয়াতে আমাৰ ধৰক IPS অফিচাৰ বা IAS অফিচাৰ তেওঁলোকে আহি মটিভেশ্যনেল স্পীচ দিব আৰু এটা কথা হ'ল সবচে ইণ্টাৰেষ্টিং কথা কি ইয়াতে যিবিলাক ফেকাল্টি আহিব অল ইণ্ডিয়াৰ পৰা আহিব দিল্লীৰ পৰা আহিব কলকাতাৰ পৰা আহিব বিহাৰৰ পৰা আহিব গুৱাহাটীৰ পৰা আহিব ইয়াৰে মানে আখাৰী যিবিলাক আমাৰ কম্পিটিটিভ এক্সামৰ যিবিলাক প্ৰতিষ্ঠান তেওঁলোকে ইয়াতে 10 দিনীয়া 11 দিনীয়া যিটো কোচিং হ'ব আমাৰ সেই কোচিঙত তেওঁলোকে পাঠদান কৰিব মই বিচাৰিছোঁ বা আমি বিচাৰিছোঁ অৰূপনাথ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যে আমাৰ ল'ৰা ছোৱালীয়ে ধৰক কি হৈছে আজিৰ আগৰ নিচিনা নাই কিন্তু এতিয়া আমাৰ চৰকাৰত এনেকা হৈছে যে যোনে ভালকৈ পৰীক্ষাত লিখিব ভালকৈ পাছ কৰিব তেওঁলোকে চাকৰি পাবই সেই কাৰণে আমাৰ এই অঞ্চলত পোনপ্ৰথমবাৰৰ মানে এটা চেষ্টা চলাইছোঁ আৰু আপোনালোকৰ মাধ্যমত যে আমাৰ এনেকুৱা ভিতৰৰ অঞ্চলত যিবিলাক ভাইটি ভণ্টিসকল আছে বা দাদাসকল আছে তেওঁলোকে যেন ইয়াতে আহি যেন অনাগত দিন আমাৰ কেম্পটো যে হ'ব কোচিং কেম্পটো সেই কেম্পত যাতে আহি তেওঁলোকে এবাৰ ভালকৈ 10 দিনীয়া কোচিংটো লওক আৰু আমি লাষ্টৰ দিনাখন ইয়াতে মক টেষ্ট পাতিছোঁ সেই মক টেষ্টত যিবিলাক ল'ৰা ছোৱালী ভালকৈ ধৰক উত্তীৰ্ণ হ'ব টপ 10ক অৰূপনাথ ফাউণ্ডেশ্যনৰ পৰা গুৱাহাটীত ভাল এখন কোচিং ইনষ্টিটিউটত নামটো পিছত জনাম সেইখন ইনষ্টিটিউটত তেওঁলোকক ফ্ৰী 1 বছৰত কোচিং কৰাম তাৰমানে এটা ক্ষুদ্ৰ প্ৰয়াস এটা কৰিছোঁ চাও কেনেকুৱা হয় আপোনালোকৰ সহায় সহযোগিতা লাগিব আৰু আপোনালোকে দেখা পাইছে প্ৰস্তুতি চলি আছে আমাৰ বিজনেছ এখন অডিটৰিয়াম নাই সেইকাৰণে অলপ দুখৰ বিষয় পেণ্ডেল বনায়ে ধৰক চেষ্টা এটা চলাই আছোঁ আৰু কি সম্পূৰ্ণ বিনামূলীয়া হ'ব সবচে এইটো কথা মই ক'বলৈ পাহৰি গ'লোঁ এইটো আমাৰ অৰূপনাথ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইকাৰণে কোনো পইচা দিব নালাগে তেওঁলোকে আহক খালি আহে তেওঁলোকে এবাৰ আমাৰ যিবিলাক ফেকাল্টিসকল আহিব বাহিৰৰ পৰা তেওঁলোকৰ পাঠদানটো গ্ৰহণ কৰক সেইকাৰণে মই অনুৰোধ বা নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মধ্যে আপোনালোকেও আহি চাব কেনেকুৱাকৈ অনুষ্ঠানটো হয় আৰু আপোনালোকেও এডভাইচ জনাব কেনেকুৱা কৰিলে ভাল হয় সেইটো আপোনালোকৰ পৰা বিচাৰিছোঁ অংশগ্ৰহণ কৰিলে কি এনে কিবা দিব লাগিব নেকি কোনো একো দিব নালাগে মানে এনে আমি আজি 15 দিনমান আগতে এখন আমি পাব্লিচিটিৰ কাৰণে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ দিছিলোঁ আৰু কালি আমি নিজে যাই বিভিন্ন সংগঠনত তাতেও আমি দি আছোঁ আমি নিজে গাঁও অঞ্চলত যাই আছোঁ কলেজত আজি আমাৰ ডেস্ক বহিব যে ল'ৰা ছোৱালীবিলাক যাতে বেছিতকৈ বেছি ইয়াতে আহে আমাৰ তাতে এতিয়ালৈকে যোগাযোগ কৰিছে বিভিন্ন অঞ্চলত পাঠশালাৰ পৰাও যোগাযোগ কৰিছে বঙাইগাঁৱৰ পৰাও কৰিছে বাছুগাঁৱৰ পৰাও কৰিছে কোকৰাঝাৰৰ পৰাও কৰিছে বিজনেছৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈছে তেওঁলোকে আহিব তেওঁলোকে সুধি আছে কেনেকৈ কি কৰা যায় মানে আৰু ফ্ৰী যে বস্তুটো তেওঁলোকে আহিব বহুতৰে উৎসাহ দেখিছোঁ আৰু আজি আপোনালোকৰ মাধ্যমত যেতিয়া এখন সংবাদ মাধ্যমৰ জৰিয়তে গম পাব তেওঁলোকে আৰু মানে আহিব বুলিছোঁ মোৰ উদ্দেশ্যটো হ'ল বেছিতকৈ বেছি আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে কোচিংটো কৰক আৰু তেওঁলোকৰ কি ডাউট আছে সেই ডাউটবিলাক টিচাৰসকলৰ লগত কথা পাতি ডাউট ক্লিয়াৰিং কৰক সেইটো মই বিচাৰিছোঁ আৰু কি ধন্যবাদ ইয়াতে মই একচুৱেলি যিটো কৰিব চেষ্টা কৰিছোঁ তাৰ কি ধৰক মোৰ দেন মানে 700 হ'লেও কৰিব পাৰিব ইয়াতে সেইকাৰণে মই বিচাৰিছোঁ যে বেছিতকৈ বেছি ল'ৰা ছোৱালী আহক আৰু কি